মনত ৰাখিব আজি অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ খেলখন আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে অনুষ্ঠিত হ'বলৈ গৈ আছে বাক্সা জিলাত এখন বৃহৎ উপহাৰ কুপনৰ খেল যদি এই খেলখন কিবা কাৰণত নহয় তেনেহলে 24 ঘণ্টাৰ ভিতৰত আপোনাৰ পইচা ৰিটাৰ্ণ পাব হয় আপুনি ঠিকই শুনিছে সেই সময় দি থকা হৈছে এইখন খেলৰ টিকটত ধামাকা অফাৰ আপুনি দুটা টিকট পাব মাত্ৰ 140 টকাতে আৰু এটা সম্পূৰ্ণ বহি আপুনি লাভ কৰিব মাত্ৰ 350 টকাতে সময় নাই হাতত টিকটৰ সংখ্যাও একেবাৰে সীমিত গতিকে পলম নকৰি এতিয়াই স্ক্ৰিনত থকা নম্বৰত যোগাযোগ কৰি সংগ্ৰহ কৰি লওক টিকট এইবাৰ বাক্সা জিলাৰ বৰমা বাৰুৱাৰী দুৰ্গা মন্দিৰ উন্নয়নৰ সাহায্যাৰ্থে হ'বলৈ গৈ আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখন এইখন খেলৰ পুৰস্কাৰ হিচাপে আছে দুখনকৈ টাটা আল্ট্ৰাবাছ মহিন্দ্ৰা থাৰ মাৰুতি সুজুকি বেলেনো মাৰুতি সুজুকি সুইফ্ট মাৰুতি সুজুকি ৱেগনাৰ এল্টো K10 ইয়াৰ উপৰিও আছে বহুখন বিলাসী বাহন গতিকে পলম নকৰি এতিয়াই হাতত মোবাইল লওক আৰু স্ক্ৰিনত থকা নম্বৰত যোগাযোগ কৰি টিকট সংগ্ৰহ কৰি লওক মনত ৰাখিব আজি অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ খেলখন পলম নকৰি এতিয়াই স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰি টিকট সংগ্ৰহ কৰি লওক খেলখনৰ সম্পূৰ্ণ দায়িত্ব আৰু সিদ্ধান্ত খেল পৰিচালনা সমিতিৰ ওপৰত ন্যস্ত থাকিব আমি কেৱল প্ৰচাৰহে কৰিছো